ইউটিউব চেনেললৈ আজি আমি স্বচ্ছ ভাৰত অভিযানলৈ ওলাই আহিছোঁ এয়া হাতে হাতে ঝাৰু সবক ঘৰে ঘৰে পদূলি মুখে ঝাৰু লগাইছোঁ এয়া চাফা মোদীয়ে কৈছে যে স্বচ্ছ অভিযান চলিব লাগে বুলি এয়া আজি আমি সবে ওলাই আহিছোঁ স্বচ্ছ ভাৰত এয়া আমাৰ ৱাৰ্ড মেম্বাৰ আহি পালেহি হয় দিয়ক এয়া নমস্কাৰ দে চাফা অভিযান কৰি বহুত চাইডবিলাক লেতেৰা আহিছে এয়া হৈ যায় ভালে কুশলে হৈ যায় ভালে কুশলে হৈ যাক দিয়ক স্বচ্ছতা অভিযান আৰম্ভ কৰি অভিযানত লাগি আছে যে গলিয়ে গলিয়ে সোমাই মহিলাসকলে টাউনখন চাফা কৰিবলৈ চেষ্টা কৰিছে এই কাৰ্যত সহযোগিতা কৰিছে আমাৰ পৌৰসভাখনে গতিকে আমি পৌৰসভালৈ ধন্যবাদ জনাইছোঁ ভিডিঅ' চলাই আছোঁ মই চক স্বচ্ছ ভাৰত কেনেকৈ মহিলাসকল ওলাই আহিছে দেখিছে স্বচ্ছ ভাৰত অভিযানৰ বিষয়ে কিবা এটা কওক আজি যে আপুনি ওলাই আহিছে কি কৰিবলৈ ওলাই আহিছে হয় চাফাই কৰিবলৈ বুলি কওঁ আপুনি চাফাই কৰিবলৈ ওলাই আহিছে
স্বচ্ছ ভাৰত অভিযানৰ বিষয়ে আমি আজি ওলাই আহিছোঁ চাফাই কৰিবলৈ আমাৰ চব গলি নিজৰ নিজৰ ৱাৰ্ডত নিজৰ নিজৰ গলিত নিজৰ ৰাস্তা পদূলি আমি চাফা কৰি আছোঁ বুলি কওক নিজৰ ৰাস্তা চাফা কৰি আছোঁ হয় হয় নমস্কাৰ হয় আজি আমি পৌৰসভা সোণালী জয়ন্তী উপলক্ষে আজি আমি স্বচ্ছ ভাৰত অভিযান চলাইছোঁ হয় আমাৰ 9 নং ৱাৰ্ডৰ 3টা এলেকাৰৰ আত্মসহায়ক গোটৰ হয় সকলক লগত লৈ আৰু আমি এই অভিযানটো সফল কৰিছোঁ ধন্যবাদ পৌৰসভাৰ 6 নম্বৰ ৱাৰ্ডৰ 2 নম্বৰ ৱাৰ্ডৰ 5 নম্বৰ ৱাৰ্ডৰ সমূহ মহিলাই গোট খাই 5 নম্বৰ ৱাৰ্ডৰ নাই 6 নম্বৰ ৱাৰ্ড 6 নম্বৰ ৱাৰ্ডৰ 3টা এলেফৰ মানুহে আমি ইয়াতে সমবেত হৈ চাফাই অভিযান কৰিছোঁ আৰু এই চাফাই অভিযান সফল কৰক বুলি পেলাই আমি মানে আমি চবেই প্ৰতিশ্ৰুতি লৈছোঁ হয় ঠিকে আছে দিয়ক অভিযানৰ বিষয়ে কি ক'ব মানে ভাল লাগিছে আৰু হয় বহুত দিনৰ মূৰত তেনেকুৱা এটা পাইছোঁ হয় হয়নে নহয় হয় 50 বছৰ আগতে খুব তেনেকৈ পোৱা নাছিলোঁ এতিয়া পাইছোঁ খুবেই ভাল লাগিছে হয় আজি চব মহিলাসকলক দেখিলোঁ আজি ভাল লাগিছে হয় একেলগে ওলাই আহিছে হয় চাফ চাফাই কৰিছোঁ ভাল লাগিছে চাফ চাফাই কৰিছোঁ হয় নিজৰ জেগাখিনি মৰি মাটি হৈছে চাফাই কৰাৰ কাৰণে হয় সেইখিনিয়ে মোৰ বেমাৰ আজাৰ নাথাকে কিবা এটা ক'ব ভাল লাগিছে চাগে এইটো পৰিৱেশ চাৰিলে হয় হয় ইয়াতে পানী চানী পুৰি চব্জি খায় ইয়াতে বাটৰ নাম এতিয়া আপুনি মোক নহয় কথা কয় এতিয়া আপুনি এতিয়া কথা এটা ক'ব লাগিব ইয়াত চাফাই অভিযান আধা আধি হৈ যোৱাৰ পিছত আমাৰ মহিলাসকলে ভাগৰুৱা হৈ যোৱাৰ কাৰণে এইখিনিতে বহি জিৰণি ল'ম বুলি ভাবিছে তাতে আমাক পৌৰসভাৰ পৰা আহি পানী আৰু খাদ্যও যোগান ধৰিছে পল্লৱী খাই আছানে হিন্দু খাই হ'লনে